ডিব্ৰুগড় জিলাৰ চাবুৱা টেঙাখাটৰ মধ্যস্থল বৃহত্তৰ ৰংচঙী অঞ্চলৰ এটা ঘটনাৰ কথা। সেইদিনা আছিল গৰু বিহুৰ আগদিনা, অৰ্থাৎ সেই দিনটোতেই পাঁচনিশালৈ অৰ্থাৎ পাঁচনিশা প্ৰায় ১:৩০ মান বজাত টেঙাখাট আৰু চাবুৱাৰ আৰক্ষী ৰংচঙীৰ মুৰাণী পথাৰলৈ আহি তাত দুটা অতি ভদ্ৰ পৰিয়াল, সুচন গগৈ ডাঙৰীয়া আৰু খগেন গগৈ ডাঙৰীয়া, এই দুটা পৰিয়ালৰ ঘৰলৈ আহি তেখেতলোকে অতৰ্কিতে গাঁওবুঢ়া নোলোৱাকৈ গাঁওবুঢ়া অবিহনে এক প্ৰকাৰ লকডাউন উলংঘা কৰি সেই দুয়োটা পৰিয়ালক সাংঘাতিক ধৰণে তালাচী চলালে আৰু তালাচী চলাই তাত মানে তেখেতলোকক শংকিত কৰি থৈ গ'ল। সেই দুটা পৰিয়াল যথেষ্ট শংকিত হৈ পৰিল, যথেষ্ট তেখেতলোক ভীতিগ্ৰস্ত হৈ পৰিল। কেৱল সেয়াই নহয়, সেই কথা প্ৰচাৰ হোৱাৰ লগে লগে সেই গাঁও অঞ্চলটোত এতিয়া ৰাইজ আতংকিত হৈ আছে যে লকডাউনৰ এই সময়তো পুলিচি সন্ত্ৰাস কিয়, সেই প্ৰশ্নটো ৰাইজৰ মাজলৈ আহিবলৈ ধৰিলে। গতিকে এই সময়ত আমি প্ৰশ্ন কৰিব খুজিছোঁ অসম আৰক্ষীক, চাবুৱা টেঙাখাট আৰক্ষী প্ৰশাসনক আমি সুধিব খুজিছোঁ যে লকডাউন অসমৰ ৰাইজে মানে, আমি টেঙাখাট চাবুৱাবাসী ৰাইজেও লকডাউন মানো। এই সময়ত কেতিয়াবা আৰক্ষী প্ৰশাসনে লকডাউন উলংঘা কৰিব খুজিছে নেকি? আমি প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে ৰাইজে লকডাউন উলংঘা কৰি ৰাজপথলৈ ওলাই যোৱাটো বিচাৰিছে নেকি? আমাৰ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ পুলিচি সন্ত্ৰাসৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই যোৱাটো বিচাৰিছে নেকি? সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছোঁ। কাৰণ এই কথা আপোনালোকে নিশ্চয় জানে বা এই কথা সকলোৱে জানে যে এটা আমৰলি বাঁহৰ পৰা যদি আমৰলি টোপ আনিব খোজা হয়, আমৰলিয়ে নিশ্চয় হাতত কামুৰিবই। একেধৰণে মোৰ ককাই ভাই, আমাৰ গাঁৱৰ নিজৰ আত্মীয় কুটুম, বন্ধু বান্ধৱ কাৰোবাক যদি পুলিচে অকস্মাতে লকডাউনৰ মাজত গ্ৰেপ্তাৰ কৰিব খোজে বা গ্ৰেপ্তাৰ কৰে, আমাৰ অঞ্চলৰ ৰাইজ নিশ্চয় ৰাজপথলৈ ওলাই যাব। সেয়া গণতান্ত্ৰিক অধিকাৰ। নিজৰ আপোন ককাই ভাইক গাঁও অঞ্চলৰ কোনো ব্যক্তিক গ্ৰেপ্তাৰ বৰণ হ'বলৈ নিশ্চয় আমাৰ অঞ্চলৰ ৰাইজে অনাহকত এৰি নিদিয়ে। সেয়েহে আমি দাবী উত্থাপন কৰিছোঁ আজিৰ এই সংবাদমেলৰ যোগেদি, এই ধৰণে অকস্মাতে পুলিচি সন্ত্ৰাস, অকস্মাতে আহি ক'ৰবাত তালাচী চলোৱা গাঁওবুঢ়া অবিহনে আমি বন্ধ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। যদি ক'ৰবাত কিবা কৰিবলগীয়া আছে, আমি গাঁওবুঢ়াক লগত লৈহে তালাচী চলোৱা বা অকস্মাত কিবা অভিযান চলোৱা এই ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি আৰক্ষী সোনকালেই কৃষক নেতা অখিল গগৈ ডাঙৰীয়াক মুক্তি প্ৰদান কৰিব লাগে। অখিল গগৈ ডাঙৰীয়াক এই ধৰণে গ্ৰেপ্তাৰ কৰি যি ধৰণে ৰাজনৈতিক অভিসন্ধি ৰচনা কৰা হৈছে, অখিল গগৈ ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি যি ধৰণে প্ৰতিবাদী সত্তাটোক নষ্ট কৰিব বিচৰা হৈছে, সেই ধৰণৰ কাম কাজ বন্ধ ৰাখিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰৰ ওচৰত। লগতে ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, মানস কোঁৱৰ ডাঙৰীয়া আৰু বিতু সোণোৱাল ডাঙৰীয়া, এইসকল নেতাক শীঘ্ৰে মুক্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু কৰোণা আতংক শেষ হোৱাৰ পাছতেই জাতিদ্ৰোহী যিখন আইন, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবৰ কাৰণে আমি ৰংচঙী পুলুঙা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যিদৰে চাবুৱাৰ দুটা গোচৰত এতিয়া আমি দেখিবলৈ পাইছোঁ, আমি জানিবলৈ পাৰিছোঁ যে UPA আনলফুল এক্টিভিটিজ এক্ট তাত ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াক তাত সন্ত্ৰাসবাদী সজাবৰ কাৰণে তাত চেষ্টা কৰি থকা হৈছে। কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওপৰত এই চৰকাৰখনে আক্ৰোশমূলক নীতি গ্ৰহণ কৰা লেখীয়া আমাৰ অনুমান হৈছে। আৰু সেইকাৰণেই অখিল গগৈ ডাঙৰীয়াক ইখন জেলৰ পৰা সিখন জেললৈ, সিখন জেলৰ পৰা সিখন জেললৈ, ইটো গোচৰৰ পৰা সিটো গোচৰত তেওঁক বাৰম্বাৰ গ্ৰেপ্তাৰ কৰি থকা আমি দেখা পাইছোঁ। সেইদিনাখন শিৱসাগৰ যোনটো গোচৰ, সেই গোচৰটোত জামিন লাভ কৰাৰ পাছতেই, কাৰাগাৰৰ পৰা মুক্ত হোৱা 1 মিনিটৰ পাছতেই চাবুৱাৰ দুটা গোচৰত অখিল গগৈ ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা হ'ল। কেৱল এই যোনটো গোচৰ অখিল গগৈ ডাঙৰীয়াক এতিয়া সন্ত্ৰাসবাদী সজাই এই চাবুৱা গোচৰটো গ্ৰেপ্তাৰ কৰি আমি জানিব পাৰিছোঁ ন্যায়ক চমজাই দিয়া হ'ব। অৱশ্যে এতিয়ালৈকে ন্যায়ক চমজাই দিয়া হোৱা নাই। কি কাৰণত, কেনেকৈ অখিল গগৈ ডাঙৰীয়াক এই গোচৰটোত তেওঁক সন্ত্ৰাসবাদী সজোৱা হৈছে, সেই কথাটো ৰাইজে অনুধাৱন কৰিছে আৰু ই যে এক ষড়যন্ত্ৰ, সেই কথাটো স্পষ্ট হৈ উঠিছে।